আপোনাক লিংক লাগে নেকি? লিংক বিচাৰি হাবাথুৰি খাইছে নেকি আপুনি? ফেচবুকত লিংক বিচাৰি কমেণ্ট অথবা পোষ্ট কৰে নেকি? তেন্তে সাৱধান হওক। ভুলতো সামাজিক মাধ্যমত লিংক বিচাৰি কমেণ্ট অথবা পোষ্ট নকৰিব। সম্প্ৰতি সামাজিক মাধ্যমত ট্ৰেণ্ডিঙত আছে সমগ্ৰ ৰাজ্য জোকাৰি যোৱা যোৰহাট কাণ্ড। এগৰাকী কলেজীয়া ছাত্ৰীৰ নিলজ্জ কাণ্ডই লজ্জিত কৰিছে ৰাজ্যবাসীক। আৰু সেই কলেজীয়া ছাত্ৰীৰ ভাইৰেল পৰ্ণ ভিডিঅ'ৰ লিংক বিচাৰি একাংশই সামাজিক মাধ্যমত তোলপাৰ লগাই ৰাখিছে। আপুনি যদি ফেচবুক ব্যৱহাৰ কৰে তেন্তে আপুনি নিশ্চয় এইকেইদিন এটা কথা লক্ষ্য কৰিছে যে ফেচবুকত সম্প্ৰতি এটা কথাই ট্ৰেণ্ড কৰিছে, সেয়া হৈছে লিংক লাগে নেকি, লিংক আছে নেকি, লিংক আছে যদি দিয়া, ইত্যাদি ইত্যাদি। এতিয়া প্ৰশ্ন হ'ল, সামাজিক মাধ্যমত কিমান গ্ৰহণযোগ্য এইসমূহ পোষ্ট অথবা কমেণ্ট? এনেধৰণৰ পোষ্টসমূহে আপোনাৰ মানসিকতাক কেনেদৰে উপস্থাপন কৰে? এটা সভ্য সমাজে জানো এনে কাৰ্য গ্ৰহণ কৰে? নিউজ ডেস্ক, আছামিজ নিউজ 24।